নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ শিৱনে ইউটিউব চেনেলত। আৰু যদি আপোনালোক নতুনকৈ আহিছে মোৰ চেনেলত তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব আৰু লগতে শ্বেয়াৰ কৰিব, লাইক কৰিব। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। আজি মই বিশেষ ভিডিঅ' লৈ আগবাঢ়িছোঁ। আপোনালোকক সকলোকে মই JCB বিষয়ে জনাব বিচাৰিছোঁ। যোনে চলাব বিচাৰে তেওঁলোকৰ বাবে সহায় হ'ব। অসমীয়াত মই সকলোখিনি জনাই দিম। চাই যাওক। এডাল হৈছে ষ্টাৰিং আৰু এইটো ৱাইপাৰৰ কাম কৰে। এইটো ফ্ৰণ্ট গিয়াৰ, এইটো নিউট্ৰেল হ'ল, ইয়াতে বেক গিয়াৰ। এইফালে আমি ৰাইট চাইডে আহিলোঁ। গিয়াৰ, এইটো গিয়াৰ লিভাৰ হয়। ইয়াত 4টা গিয়াৰ থাকে আৰু এইটো হৈছে আপোনাৰ লোডাৰ। ফ্ৰণ্ট চাইডৰ যিটো লোডাৰ আছে এই লোডাৰৰ কাম কৰে। এইটো হৈছে 4 হুইলাৰ ছুইচ। বেক চাইডত, ফ্ৰণ্ট চাইডত আপোনাৰ আছে এইটো ইণ্ডিকেটৰ, এইটো লাইট আৰু এইটো 4 হুইলাৰ। এইটো ছুইচ দবোৱাৰ লগে লগে 4টা চকা কাম কৰিব। 4টা চকাত জোৰ পাব, গোটেই 4টা চকা সমানে ঘূৰিব। এইটো হৈছে হেণ্ড ব্ৰেক আৰু ইয়াত হৈছে এইটো ফ্ৰণ্ট চাইডৰ লাইট, এইটো লাইটৰ ছুইচ, এইটো বেক চাইডৰ লাইটৰ ছুইচ। আৰু এইটো ছুইচ হৈছে অট'মেটিক ছুইচ। এইটো ইঞ্জিন ষ্টাৰ্ট থকা অৱস্থাত এই ছুইচ দবাই ৰাখিলে আপুনি চিটৰ পৰা নামি যোৱা অৱস্থাটো ইঞ্জিন ষ্টাৰ্টত থাকিব। যদি এই ছুইচ বন্ধ থাকে তেনেহ'লে এই ছুইচটো বন্ধ থকা অৱস্থাত গাড়ীখন আপুনি গাড়ীৰ পৰা নামি যোৱাৰ পিছত অট'মেটিক বন্ধ হৈ যাব। আৰু এইটো হৈছে বেক এক্সিলেটৰ। বেক চাইডত যেতিয়া আপুনি এক্সিলেটৰ কাম কৰিব তেতিয়া আপোনাৰ এইটো এক্সিলেটৰ কাম কৰিব। আৰু এইটো হৈছে বুম, দেখা পাইছে বুম। এইটো জেক লিভাৰ, দুটা সমানে দবাব লাগিব। যদি এনেকৈ কৰি দবাই তেনেহ'লে জেকটো তললৈ নামি যাব আৰু এনেকৈ কৰি ওপৰলৈ টানিলে জেকটো ওপৰলৈ উঠি আহিব। এইটো হৈছে বুমটো দুটা ভাগ আছে। বুমটো দুটা ভাগ আছে, তাৰে এটা হৈছে মানে আপাৰ আৰু ডিপাৰ। এইটো লিভাৰ হৈছে আপাৰৰ কাম কৰে, এইটো ডিপাৰৰ কাম কৰে। JCBখন কেনেকৈ ষ্টাৰ্ট কৰিব চাই লওক। JCB ষ্টাৰ্ট হৈ গ'ল। ষ্টাৰ্ট হোৱাৰ লগে লগে আমি লোডাৰ উঠাম। এক্সিলেটৰ, এইটো এক্সিলেটৰ আৰু এই দুটা, এইটো লেফ্ট চাইড ব্ৰেক, এইটো ৰাইট চাইড ব্ৰেক। আমি লোডাৰটো উঠাম। লোডাৰটো উঠোৱাৰ আগতে এইটো লিভাৰ এনেকৈ কৰি গাৰ চাইডে টানিলে লোডাৰটো বন্ধ হ'ব। আৰু যদি এইফালে টানো উঠিছে, এক বাকেটটো বন্ধ কৰিব হ'লে, খুলিব হ'লে এইটো এনেকৈ কৰি আগফালে ৰাইট চাইডে দবাব লাগিব। আগফালে কৰি ৰাইট চাইডে ওপৰ ফালে ঠেলিব লাগিব, কাৰণ এইটো ইনটোত চলে, সদায় ক্ৰছত চলে ইনটোত। গতিকে গাৰ ফালে টানিলোঁ,
ডাউন কৰিব হ'লে এইটো দেখিছে যেমন বুমটো উঠাই দেখুন ডিপাৰটো উঠাব হ'লে আৰু ইয়াক তললৈ ডাউন দিব লগা হ'লে এইটো লিভাৰ সদায় গোটেই বস্তুখিনি ক্ৰছত চলিব লিভাৰটো যদি আৰু ওপৰলৈ উঠাব লগা হয় এই চাইডে কৰি এনেকৈ ক্ৰছ কৰি দিলে ওপৰলৈ উঠাব লাগিব আগলৈ তুলিব লিভাৰটো যে লিভাৰ নামাব হ'লে আগফালে টানিব ৰাইট চাইডত টানিব বাকেট বন্ধ কৰিব হ'লে এইটো get close dipas apa ini boom boleh ini ke koi kile untuk moving lagi left side moving right side moving left side moving again okay 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 close right hand for the left side up a lock to connect ini ke koi khale kune apna jar kore kune ei khale kam korbo jodi bucket khulibo loga hoy right side e super khale khulibo jodi dipar kole uthabo loga hoy ei left side e upore khole डाउन কৰিব লগা হ'লে ৰাইট সাইডে গাখলে টানিব সুগৰ টানিব ইয়াত হৈছে এইটো হাইড্ৰলিক টেংকি লেফট সাইডত থাকে গাড়ীখনৰ লেফট সাইডত দুটা হাইড্ৰলিক টেংকি হয় ইয়াতে 120 লিটাৰ কেপাসিটি হয় এটো আৰু ইঞ্জিনত যাওঁ আমি ইঞ্জিনত ইয়াতে মোবিল চেক কৰিব পাৰে আৰু ট্ৰান্সমিশন অইল চেক কৰিব পাৰি ইয়াত ভৰাবও পাৰি এটো গিয়াৰ অইল ভৰাব পাৰি উইডে এটা ভৰাব পাৰিব আৰু এটো হৈছে ব্যাক টায়াৰ এটো জ্যাক দুটা জ্যাক থাকে ইয়াতে দুটা জ্যাক লেফট সাইডৰ এটা ৰাইট সাইডৰ এটা থাকে এটো হৈছে বুম এটো হল আপার
আৰু এইটো হ'ল ডিপাৰ, এইটো বাকেট বুলি কয়। ইয়াতে 5টা দাঁত থাকে। এইটো হৈছে চিলিণ্ডাৰ, ডিপাৰ চিলিণ্ডাৰ, এইটো আপাৰ চিলিণ্ডাৰ, হাইড্ৰলিক চিলিণ্ডাৰ হয়। আৰু এইকেইটা হৈছে সুইং চিলিণ্ডাৰ, এইটো সুইং চিলিণ্ডাৰ। এটা আগফালে আহিছোঁ, এইটো হৈছে লোডাৰ। এইটো লোডাৰটো হৈছে ছিংগেল লোডাৰ। কোনো JCB ইয়াত আছে ফল্ডিং চিষ্টেম আছে। এই ব্লেডখন খুলি দিব পাৰে, মানে ফল্ডিং কৰিব পাৰি যিহেতু। এইফালে এইটো ডিজেল টেংকি হয়। এইটো ইয়াতে 120 লিটাৰ কেপাচিটি হয়। ৰানিঙত মোটামুটি 8 লিটাৰ 8.5 লিটাৰ ডিজেল খায়। বৰ্তমান মোৰ এখন ইমান খাই আছে। আৰু এইটো হৈছে ডিজেল পাম্প। চাইলেঞ্চাৰ হয় এইটো, ওপৰত এডাল মুভ কৰি থকাটো চাইলেঞ্চাৰ হয়। আৰু এইটো বাতিৰ নিচিনা দেখিছে, এইটো এয়াৰ হয়, এয়াৰ ফিল্টাৰৰ হয়। ইয়াত কানেক্ট আছে এয়াৰ ফিল্টাৰ পৰা। আশা কৰোঁ আপোনালোক সকলোৱে আজি মোৰ ভিডিঅ'টো কৰাৰ পৰা কিবা নহয় কিবা এটা লাভৱান হ'ব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰিব। এইখনেই মোৰ জীৱন সাৰথি, শিকি লোৱা এটা বিদ্যা, JCB। এইখন হৈছে JCB, 17 চনৰ মডেল হয়তো। আজি ভিডিঅ'টোত JCB বিষয়ে অলপ জনাব চেষ্টা কৰিলোঁ। ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যদিহে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব প্লিজ, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। জয় অসম।